নমস্কাৰ সকলোকে কেনেকুৱা চবৰে আজি সদায় আমাৰ দিনটো ষ্টাৰ্ট হয় কুকুৰা মেলাৰ পৰা মায়ে প্ৰথমতে কুকুৰা মেলে তাৰপৰা মোক কেতিয়াবা মোক উঠাই দেৰি হয় সেইকাৰণে কৰাই নহয় কেতিয়াবা ধৰি দিওঁ আৰু তই দিয়াত ভৰাই দিম এইটো আমি চাহ নাস্তা খালোঁ মই গাও ধুই ল'লোঁ আৰু এতিয়া মই যাওঁ পঢ়িবলৈ তো কালি গিটাৰখন দি গ'ল কোনালে অলপ বজালোঁ তাৰপিছত তাতে পৰি আছে এতিয়া আৰম্ভ কৰোঁ পঢ়া বৰ্তমান বাজিছে 12:15 আৰু যিহেতু আজি শুকুৰবাৰ যাওঁ নামাজটো পঢ়ি আহোঁ জুম্মা বাৰ যাব লাগে গ'লোঁ নামাজ পঢ়ি মেলি খালি বেড নিউজ মোৰ গোটেই পিঠিটো বোকাৰে ভৰ্তি হৈ গ'ল চেণ্ডেল পিন্ধি গৈছিলোঁ সেইকাৰণে চেণ্ডেল চুজ পিন্ধি যাব লাগিছিল খালি লেতেৰা হৈ আছিল ধুবলৈ কৈয়ে আছিলে আমাই কিন্তু ধোৱা নহ'ল এলেহুৱা যে মই ধুই পেলাই পিন্ধা আছিলে ভাল আছিলে ন চেণ্ডেল চুজো কুৰ্তাটো চাওক কি ধৰণে দাগ লাগিলে ৰে গোটেই দাগি দাগ এইটো পাজমাৰ অৱস্থা তো এতিয়া কুৰ্তাটো আৰু পাজমাটো তিয়াই দিওঁ চাৰ্ফত তাৰপৰা দেৰিকৈ ধুই দিম তো আজি খানাত মুৰ্গী আলু ভাজি এই ভাত চাগে ন তো এয়া চহানে সহায় কৰিছে আমাক কুকুৰা আনিবলৈ প্ৰব্লেম হ'ল
চৰাই এজনী সোমাই আহিলে ইয়ালৈ ওলাবলৈ বাট নাই পোৱা দেখুৱাবলৈ দৰ্জাখন খুলি থৈছোঁ আৰু এইপিনে খিৰিকীখন খুলি থৈছোঁ ওলাবলৈহে বাট নাই পোৱা লাইট অফ কৰি দিওঁ কি হয় চাওঁ গ'ল চব্জি ভাত লাইট ডিম এটাও ফ্ৰাই কৰি লওঁ কালি ভাত পানী খাই বহুত ভাগৰি গ'লোঁ মানে তো বনোৱা নহ'ল ইমান লাষ্টত যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু মোৰ বাকী ভিডিঅ'বিলাক চাওক বাই বাই